বন্ধুসকল আজি আৰু এটা নতুন ভিডিও লৈ আহিলো আৰু এইটো ভিডিওত আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ ফটো এমবি থাকিলে এমবিৰ পৰা আপুনি কেপি লৈ কনভাৰ্ট কৰিব কেনেকৈ যদি আপুনি কনভাৰ্ট কৰিব পৰা নাই বা পাসপোর্ট ফটো আপোনাৰ এটা আছে আপলোড কৰিব লাগে 100 এমবি তলত লাগে তেনেহলে আপুনি 100 কেবি কেনেকৈ বনাব আপোনাৰ ফটোটো আছে এমবি 5 এমবি বা 6 এমবি বা 4 এমবি আছে আপুনি এইটো কেনেকৈ এমবিৰ পৰা কেপি লৈ আনিব কনভাৰ্ট কৰি মই আজি আপোনালোকক দেখুৱাই দিছো আপোনালোকে মোৰ ভিডিও ডিসপ্লে সাইড থাকিব ইয়াতে এইটো সাইডত মই দেখুৱাই দিছো আপুনি এইটো সাইডত চাই দিব আপুনি কি কৰিব পোন প্ৰথমতে আপুনি কি কৰিব আপোনাৰ প্লে ষ্টৰ যাব মোবাইলৰ প্লে ষ্টৰ আছে এইটো প্লে ষ্টৰ যাই কিনে আপুনি ইয়াতে সাৰ্চ কৰিব ফটো এণ্ড পিকচাৰ্স ৰিসাইজাৰ আপুনি এইটো লিখি সাৰ্চ কৰিব এইটো লিখি সাৰ্চ কৰাৰ পিছত আপুনি চাব এইটো এপটো আপুনি কি কৰিব পোন প্ৰথমতে ডাউনলোড কৰি ল'ব লোৱাৰ পিছত আপুনি ওপেনত ক্লিক কৰি দিব পোন প্ৰথমতে আপুনি ওপেনত ক্লিক কৰি দিব ওপেনত ক্লিক কৰি দিয়াৰ পিছত অকনমান ওয়েট কৰিব লাগিব ওয়েট কৰাৰ পিছত তাৰ পিছত আপোনাৰ সন্মুখতে খোল খাব মই দেখুৱাই দিছো সিলেক্ট ফটো আপুনি কি কৰিব এইটো অপচনত ক্লিক কৰি দিব সিলেক্ট ফটো আপুনি এইটো অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফটোটো আপুনি ইয়াতে সিলেক্ট কৰি ল'ব মই যেটো এইটো থাম্বনেইল দিছো ভিডিওত হেতু থাম্বনেইল মই কি কৰিছো সিলেক্ট কৰি লৈছো এইটো থাম্বনেইলটো মই ইয়াতে সিলেক্ট কৰি লৈছো থাম্বনেইলটো কিমান আছে 2 MB আছে থাম্বনেইলটো কিন্তু মই এইটো 100 KB তলত লৈ আহিম ইয়াতে আপুনি চাব ৰিসাইজাৰ আপুনি এইটো অপচনত ক্লিক কৰি দিব আৰু ইয়াতে চাব পাৰ্সেন্ট টেন্স আপুনি এইটো কি 25% এইটো ক্লিক কৰি দিব 25% ক্লিক কৰি দিব ইয়াতে চাব 92 KB হৈ পৰিছে এইটো বন্ধুসকল এনেকৈ আপুনি ফটোটো আপুনি MB ৰ পৰা KB লৈ কনভাৰ্ট কৰিব লাগিব পাৰিব যদি বন্ধুসকল মোৰ ভিডিওটো ভাল লাগে তেনে ভিডিওত এটা লাইক কৰি দিব আৰু ভিডিওটো বন্ধুসকলৰ লগত শেয়াৰ কৰি দিব যাতে হিয়তে এনেকৈ কনভাৰ্ট কৰিব পাৰে